আজি আমি চাম এচিড ক্ষাৰক আৰু লৱণৰ অনুশীলনীৰ ২ নম্বৰ কুৱেশ্যনটো কৈছে যে এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণ পানী ঘোলা কৰে দ্ৰৱটোত থাকে। কৈছে যে এটা দ্ৰৱ আছে যিটো কি কৰিছে কণীৰ খোলাত বিক্ৰিয়া কৰিছে আৰু এটা গেছ উৎপন্ন কৰিছে যিটোৱে চূণ পানী ঘোলা কৰিছে। আৰু মনত ৰাখিবা আমি জানো যে চূণ পানী ঘোলা কৰা গেছটো হৈছে কাৰ্বন ডাই অক্সাইড গেছ। তাৰমানে এইটো কি গেছ হ'ব? কাৰ্বন ডাই অক্সাইড গেছ। অ'কে, এতিয়া আৰু এটা কথা আমি জানো যে কণীৰ খোলাত কি থাকে? আমি জানো কেলছিয়াম কাৰ্বনেট থাকে। অ'কে, মনত ৰাখিবা তোমালোকৰ কিতাপত এটা ৰিয়েকশ্যন দি আছে যে কোনো এটা ধাতু বা কাৰ্বনেট যেতিয়া এচিডৰ লগত বিক্ৰিয়া কৰে তেন্তে লৱণ H2 আৰু এই কাৰ্বন ডাই অক্সাইড গেছ, ইয়াত কাৰ্বন ডাই অক্সাইড গেছৰ কথা কৈছে নহয়। চ' এটা কাৰ্বন ডাই অক্সাইড গেছৰ উৎপন্ন হয় কেতিয়া? যেতিয়া ধাতু বা কাৰ্বনেট এচিডৰ লগত বিক্ৰিয়া কৰে। এতিয়া চোৱা ইয়াত যি কেলছিয়াম কাৰ্বনেট আচলতে এইটো কি এটা ধাতু কাৰ্বনেট। চ' ধাতু কাৰ্বনেট যেতিয়া এচিডৰ লগত বিক্ৰিয়া কৰিব তেতিয়াহে এই কাৰ্বন ডাই অক্সাইড গেছটো উৎপন্ন হ'ব, যিটো ইয়াত কৈছে। এতিয়া চোৱা ইয়াত এচিড অপশ্যনত এচিড কোনটো দি আছে সেইটো এনচাৰ। চ' ইয়াত চোৱা ইয়াত এচিডটো দি আছে HCl, এনচাৰটো হ'ব HCl, কাৰণ বাকীবোৰ কি NaCl, লিথিয়াম ক্লৰাইড, পটাছিয়াম ক্লৰাইড এটা ক্ষাৰক হয়। ঠিক আছে,